Hi friends, মই আজি আকৌ এটা নতুন ভিডিও লৈ উপস্থিত হৈছো। ওয়েলকাম টু মাই চ্যানেল NK Agrotech all YouTube। আপোনালোকে চাই থাকক মোৰ চ্যানেল আৰু মই আজি যেহেতু এটা মাকৈ খেতিৰ বিষয়ে ক'ব বিচাৰিছো। হাইব্ৰিড জাত যেটো মই খেতি নিজে কৰিছো হেতু হাইব্ৰিড জাতৰ খেতি হয়। সেই বিষয়ে মই কি জাতৰ ভেৰাইটি মই ইয়াতে ৰুইছো সেই বিষয়ে মই আপোনালোকক জনাম। গতিকে চাই থাকক ভিডিওটো আৰম্ভ কৰো। মই যেটো ভেৰাইটি মাকৈ খেতি কৰিছো হেতু হৈছে S6304 সিনজেন্টা কোম্পানী ব্র্যান্ডেড কোম্পানী হয়। মই এটো মার্কেটৰ পৰা ক্ৰয় কৰি আনিছিলো আৰু যেহেতু ইয়াতে 90 ডেজত মই এটো কমপ্লিট ফল উঠাব পাৰিম বুলি এটো কোম্পানীৰ পৰা কৈছে। সেইকাৰণে মই এটো ভেৰাইটিৰ জাতটো লৈ মই একবাৰ ট্ৰাই কৰি চালো। দেখিবলৈ পাব আপোনালোকে সেই খেতি কেনে ধৰণে হৈ আছে। মই আপোনালোকক দেখাম। এটো ব্র্যান্ডেড কোম্পানী হয় আৰু সকলোতকে ভাল কোম্পানী এটো সিনজেন্টা কোম্পানী হয়। মই আপোনালোকক সেই ফলৰ কেনেকৈ আৰম্ভ জাতৰ মাকৈ মই ৰুইছিলো সিনজেন্টা কোম্পানী বুলি। মডেল নম্বৰ হৈছে S6304। এটো ইয়াৰ জাতৰ মডেল হয়। গছজোপা চাক কেনে ধৰণে ধুনিয়া হৈছে, ফল লাগিছে এই মাত্ৰ। এয়া চাক ফল দুটা দুটাকৈ এটা গছত লাগিব প্ৰতিটো গছতে। এটো এটাও মিছ না যাব। এয়া সবতে আহিবলৈ ধৰিছে। এইবিলাক চাওক, এইবিলাক কিছুমান অলপ নুমলীয়া হল, কিছুমানত কি ধুনিয়াকৈ যে ফল আহিব ধৰিছে। এইবিলাক হৈ আহিব প্ৰতিটো গছত দুটা দুটাকৈ একদম শিওর ইয়াতে পোৱা যাব। মই সেই কাৰণে আপোনালোকক কওঁ, যদি আপোনালোকে খেতি কৰিবলৈ ইচ্ছা আছে তেতিয়াহলে এইটো বীজৰ খেতি কৰক। সিনজেন্টা কোম্পানীৰ ভাল ফল পাব। কম মাটিত আপোনালোকে অধিক মুনাফা পাব সক্ষম হ'ব। মই দেখুৱাই আছো। এয়া চাওক, যেহেতু খেতিয়কৰ কাৰণে ইয়ে এটা গুৰুত্বপূৰ্ণ, যেহেতু ফল যদি ভাল নহয় আমাৰ কষ্টখিনি এনে যায়, আমাৰ সকলোৱে এটো জানো। গতিকে ভাল বীজ হ'ব লাগে, তেতিয়া আমি ভাল ফল পাব আশা কৰো। এইখিনি আমাৰ লোকেল জাত হয়। এইটো যিখিনি আপোনালোকে দেখিছে সৰু যিখিনি এটা সিড আছে, এইখিনিৰ পৰা আপোনালোকে দেখিব এইখিনি লোকেল ভেৰাইটি হয়, যেটো সৰু সৰু সাইজৰ হয়। আমাৰ লোকেল দেশী বুলি কয় এইখিনি। কিন্তু দেশীৰ সোৱাদটো বেছি ভাল খাবলৈ হাইব্ৰিডতকৈ। গছজোপা ইমান ওখ নহয় এইটো লোকেলটো, আৰু ফলটো ইমান ডাঙৰ এটা নহয়, কিন্তু হাইব্ৰিডটো ডাঙৰ হয়। যেটো আমাৰ লোকেল জাত বেছি ডাঙৰ নহয় এইবিলাক। এয়া চাই লওক, দুটা সিট আছে ইয়াতে মাকৈৰ খেতি। দুটা সিটত বেলেগ বেলেগকে মই কৰি চাইছিলো। আমাৰ ইয়াতে যেহেতু মাকৈ পিস হিচাপত বিক্ৰী হয়, 5 টকা পিস মই ধৰিলো। ধৰক 3000টা ফল যদি আহে, 3000টা গছত যদি 6000টা ফল আহে, তেতিয়া হলে 5 টকাকে হিসাব কৰিলে আমি কিমান টকা পাওঁ আপোনালোকে অনুভৱ কৰক। আৰু ইয়াতে 5 টকাকে পিস মই হিসাব অনুমান দিছো। 5 টকাকে আমাৰ ইয়াতে চলে। 5 টকা পিস হিচাপে আপোনালোকে 6000টা ফলত এনে হিসাব কৰিলে ওলাই যাব, আপোনালোকে গম পাবই। এটো মই আৰু ক'বলগীয়া একো নাই। সেই কাৰণে মই এটো ভেৰাইটিটো ভাল বুলি খেতি কৰিলো। আপোনালোকেও কৰিব পাৰে। যদি আপোনালোকে খেতিয়ক বন্ধুসকল যদি আছে, তেতিয়াহলে আপোনালোকে চাই থাকক এই ভিডিওটো। আৰু কোম্পানীটোৰ নাম আপোনালোকে সিনজেন্টা কোম্পানী মই ক'লো, আৰু যেটো ভেৰাইটিটো হৈছে S6304। আপোনালোকে মনত ৰাখিব, আৰু মাৰ্কেটত গৈ আপোনালোকে এইটো বিচাৰিলে আপোনালোকক দি দিব। 90 দিনত এই খেতি উঠিব। মই আশা কৰো 90 দিনত মই শেষ কৰিব পাৰিম। জাতটো যেহেতু ভাল হয়, সকলোতকে আপোনালোকে এইটো জাতৰ খেতি কৰিব পাৰে। আৰু এইটো আপোনালোকে চিন্তা কৰিব, যেটো আমি টাৰ্গেট কৰি ৰুওঁ যে 100 ডাল গছত যদি দুটা দুটাকৈ ফল লাগে আমাৰ, তেতিয়া হলে 100 ডাল গছত আমাৰ ফল হৈ আছেকে 200টা ফল হ'ব। এই 200টা যেনেকা মই সিম্পলকে আপোনালোকক ধাৰণা দেখালো, কিন্তু আপোনালোকে হাজাৰো খেতি কৰিব পাৰে পিস হিচাপত। 2000 3000ৰ খেতি কৰিব পাৰে। তেতিয়া হলে 3000ত যদি দুটাকে ফল আহে আমাৰ, তেতিয়া হলে 6000টা ফল আহি আছে, তেতিয়া হলে
অতি মানে ইয়াতে ডাইৰেক্টকৈ হিচাপ ওলাই যায় যে আমি পিচ হিচাপত কিমান টকা ইনকাম কৰিব পাৰোঁ। সেয়ে মই এইটো ভেৰাইটিটো ভাল বুলি ভাবিলোঁ। এটা গছত দুটাকৈ লাগিবই মানে এইটো চিয়'ৰ। আৰু মই দেখাই দিছোঁ আপোনালোকক, হৈছে প্ৰায়ভাগে বস্তু দুটাকৈ লাগিবই আমাৰ গছত। তেতিয়াহ'লে দুটাকৈ মই কমেও ইয়াতে 3000টামান গছ আছে। 3000ত মোটামুটি 6000টা পিচ ইয়াতে ওলাব লাগে দুটা কৰি। সেয়ে মই আপোনালোকক ভিডিঅ'টো চাবলৈ অনুৰোধ কৰিলোঁ। চাই কেনেকৈ লাগিল ভিডিঅ'টো জনাব আৰু কমেণ্টত জনাব। ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু লাইক কৰি দিব।